Hey বন্ধুসকল, welcome to my YouTube channel Nalbaria Kangkan's vlog. আজি ফার্স্ট টাইম মোটো ব্লগিং অলপমান কৰিব চাই আছো আৰু সেকেন্ড কথা কি নলবাৰী গৈ আছো সানডে হয় তথাপিতো গৈ আছো কিবা এটা বিশেষ কাৰণত কি কাৰণ আপোনালোকে ভিডিওটো হেখত গম পাব অকলে যাই থাকা নাই লগত গৈ আছে বৰহা তো চাই থাকক কিয় গৈ আছো তো ফার্স্ট মোটো ব্লগিং কেনেকুৱা গম নাপাও জাস্ট চাই থাকক আৰু যদি ভিডিওটো ভাল পাইছে আগতে কৈছো ভিডিওটো যদি ভাল পাই লাইক কৰিব শেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব প্লিজ কৰিব তো ভিডিওটো এতিয়া আমি আৰম্ভ কৰো এতিয়া বৰহা ৱেট কৰি আছে মই যাও তো আপোনালোকক তাতে লগ পাই আছো এনে মোটো ব্লগিংত লগ পাই আছো দিয়কচোন মই চাই থাকক মোটো ব্লগিং কেনেকুৱা পাই যাও না গৈ আছো বৰহা আছে ৱেটিং ৰাস্তা ভগৱান পানী পেলে বৰহা বা পুৰা সাজি গেছে ৰেডি দেখোন ওটা এই আমাৰ গাঁৱৰ ৰাস্তা সঁচাকৈ বহুত পৰিৱৰ্তন হৈছে কিন্তু এটা সময়ত আমি যি হিচাপত গৈ আছিলোঁ বোকা পানীৰ মাজত কিন্তু আজি সঁচাকৈ বহুত পৰিৱৰ্তন হ'ল কম্পেয়াৰ কৰোঁ যদি সেইটো সময়ৰ লগত আজি এই অকণমান বেয়া নাপাওঁ এই অকণমান আগতে লাগি গ'ল হয় কিন্তু উপায় নাই তেখেতৰো চাইকেলত হেৰি মই হৰণ দিয়া নাই বন্ধুসকল আজি মোটো ব্লগিংটোত বাহিৰৰ যিবিলাক সাউণ্ড পাই আছে আপোনালোকে তাৰ বাবে মই ক্ষমা মাৰ্জনা বিচাৰিছোঁ আজি মই যিটো মাইক ইউজ কৰি আছোঁ ইয়াত নইজ কেঞ্চেলেশ্যন ফেচিলিটিটো কম আছে তো তাৰ কাৰণে বাহিৰৰ আৱাজবিলাক আপোনালোকে পাই আছে তো তাৰ বাবে ক্ষমা মাৰ্জনা বিচাৰিছোঁ আপোনালোকৰ আগত নেক্সট ভিডিঅ'ত ইয়াতকৈ অধিক উন্নত মানদণ্ডৰ মাইক ইউজ কৰি আপোনালোকৰ ওচৰত ভিডিঅ' দিয়াৰ চেষ্টা কৰিম তো তেতিয়ালৈকে প্লিজ ক্ষমা কৰি দিব বিশেষ ব্যক্তিক লগ কৰাই দিওঁ এটা মোৰ ফ্ৰেণ্ড লগ পাই গ'লোঁ তাক দিব লাগিব এভৰিডে ই ৰখি থাকে ল ধৰা ভাঙিল খাই থাকা তুই নখ মোৰ যেতিয়া অফিচ আহোঁ কেতিয়াবা আহোঁ মোৰ ৰাস্তাত সঁচাকৈ মই কিছুমান ক্ষেত্ৰত মই নিজকে ভাগ্যৱান বুলি ভাবোঁ যে মোৰ কাৰণে কোনোবা নহয় কোনোবা এটা ৰখি আছে আৰু সিহঁতৰো মোৰ ওপৰত সিহঁতৰ যিটো ট্ৰাষ্ট সেই ট্ৰাষ্টটো মই কোনোদিনে ভাঙিব নোখোজোঁ কাৰণ এক পেকেট বিস্কুটৰ কাৰণে সিহঁতে ৰখি থাকে তো ভগৱানে সঁচাকৈ ভগৱানক ধন্যবাদ দিওঁ যে মোক এইটো হেৰি বুলি ভাবি আছে এইটো নম্বৰ পাগল দিয়া দলং
জনাবচোন ইয়াত বহুত মানুহে ফটো উঠে আজিকালি ये मेरा दूसरा दोस्त आजा बड़ो दीदा खुली के नहीं आस्ते किद এতিয়া দেৰি হ'ল আৰু কথাটো হ'ল কি মই যাৰ কাৰণে গৈ আছোঁ সিহঁত বা আছে নে নাই আৰে यार এটা মোৰ দোস্ত পাই গ'লো দেখোন নাই সি মোক চিনি পাইছে আই গ এই মটু বল ইয়াতে হ'ল মোৰ একমাত্ৰ বন্ধু যি নেকি মোৰ অফিচত ৰাতিপুৱা একদম 6টা বজাৰ পৰা একদম যেতিয়ালৈ মই অফিচৰ পৰা আহি নাযাওঁ তেতিয়ালৈকে মোৰ ৰখি থাকে আৰু যিটো মোৰ ওপৰত ইহঁতৰ ট্ৰাষ্ট আছে যে মই আহিম কিবা ইহঁতক খাব এটা দিম এটলিষ্ট মই সেই ট্ৰাষ্টটোৰ কাৰণে মোৰ কাৰণে ছানডে বুলি কোনো কথা নাই ছানডে হয় या মানডে ৰিউজ মই অফিচত আহোঁৱে তো অফিচ হ'লে এইটো ডেলিভাৰী লিমিটেড এই চাওক এইটো মোৰ ৰখি আছে সি অহাৰ লগে লগে উঠি আছে দেখিছে না নামা তোৰ কাৰণে মই আচলতে ঘৰখন অকণমান কিবা নহয় কিবা লৈ আহোঁ ভাত লৈ আহোঁ আচলতে ঐ মটু ঐ ছোটু মা ঐ কি খাবা হা ছোটু মা ঐ ছোটু মা আহা দিমা অফিসত কোন আছে বা নিতু চৌধুৰী হয় নিতু চৌধুৰী এইটো আৰু আমাৰতো এছিষ্টেণ্ট মেনেজাৰক লগ পাইছে এইটো নিতু চৌধুৰী নিতু দা একবাৰ হাই কৰি দিয়ক বাকী কি চলি আছে বঢ়িয়া কি এটা মোবাইলটোতে গাড়ীৰ আদালটো দিলে চাৰ্জ কমিহে যায় 12 বছৰৰ কি কমিহে যায় 29 আছিল 28 হৈছে আৰু যে কটাই দিবা আমাৰ অফিসে সবতকৈ কমেডিয়ান বনো নীতি কি কৈছিলে আজি তো আকলা অশান্তি লাগি আছিলে নাই অশান্তি লাগা নাই অলপ পিছত সিনেমা এখন চাম এই এমডিআৰ মাৰিম তাৰে পিছত আৰু লাহে লাহে পুৰা আহি আছে না লোড পুৰা আহি আছে লোড আজি আহিছে 1162টা যা কালি আছিল 800ৰ ওপৰত আছিল 900ৰ কম সব লগ লাগি মোটামুটি 2200-2300 মান হ'ব আজি লাগি থাকক আজি আমাৰ নিতু চৌধুৰী অকলে তো মই নাই ৰ'ব ইহঁতকেইটাক অলপ দিওঁ ৰ'ব কিবা আচ্ছা তোমাৰ খাবা না তুমি আইও কলজাটো
Ayo. Kaলিও মই ওলাইছো বহুত গিটা ওলাইছো আহা 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 খাবা না আহা তো সদায় নিচিনাকৈ মোৰ বাবে ৰখি থকা কাৰোবাৰ অপেক্ষা হয়তো পূৰণ হ'ল। এতিয়া এগেইন গৈ আছোঁ ঘৰ অভিমুখে। তাৰ আগতে বৰষাক এটা ট্ৰিট দি লওঁ। তো এইখন হ'ল আমাৰ নলবাৰীৰ এখন সকলোৰে পৰিচিত ৰেষ্টুৰেণ্ট, পাকঘৰ ৰেষ্টুৰেণ্ট। বলক ভিতৰৰ পৰা এবাৰ আহি লওঁ। এয়া আহিলোঁ ৰ'ব, কিবা এটা খাই লওঁ। আমি পাকঘৰ ৰেষ্টুৰেণ্টত চাওকচোন। কি খাবা দাদা? সেই দিয়ক কি বুলি কয়, ভেজ ফ্ৰাইড ৰাইচ দুটা দিব আৰু কড়াই পনীৰ এটা দিব। ফ্ৰাইড ৰাইচ খাব একদম পুরো পেট টানি রখি আছে। আহিছ যে দেখো মুখখন দেখো এইগুলো ফিল করতে
একদম পুরো দমদার মারি আছো বড় হয় বুড়া মানে তো এক কাপ লাস্ট কফি খাও বড় হয় বলে একদম কফি এক কাপ খাও তো লাস্ট ভিডিওটো এইখিনি আছিল তো যদি ভিডিওটো ভাল পালে বিশেষ একো নাই ভিডিওটোত আজি যদি ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব প্লিজ নিশ্চয় কৰিব তো ধন্যবাদ জয় অসম বন্দে মাতৰম